हेलो नमस्कार बंधु बान्धवीসকল आशा करूँ আপোনালোক সকলো ভালে আছে আজি পুনৰ নতুন এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো মানে আজি ভাওনা আছে ঢকুৱাখানাত আৰু কি ভাওনা কি কথা সকলোখিনি কম গতিকে ভাবিলো ব্লগ ভিডিঅ' এটা বনাও মানে হিয়কি ঘৰৰ ফালৰ পৰা ভিডিঅ' এটা বনাবলৈ মানে বহুত কৈ আছিলে আৰু বহুত দিন যিহেতু বনোৱা নাই মই ভাবিলো বনাম আৰু এয়া এহেতি মানে কালি আহিলে আমাৰ ঘৰলৈ হাই ৰূপম হাই কৈ দিয়া এটো ঋতুৰাজ এই কি খবৰ কোৱা এই বঢ়িয়া বে এহেতি মানে ইয়াতে মানে পুৰা ধুনীয়াকৈ শুই মেলি আছে আৰু যি গৰম পৰিছে ৰাইজ কি কম আৰু এইটো দেখিছে মিঠু হাই তো আমি এতিয়া শুই উঠিছোঁ এতিয়া প্ৰায় আপোনাৰ কেইটা বাজিলে 10টামান বাজি গ'ল গতিকে ভিডিঅ'টো চাই থাকক কি কি হ'ব কি কি আজি মানে ভাল লাগিব আৰু ভাওনাখন কৰি পেলাই আৰু আপোনালোকৰ প্ৰায় চিনাকি মানুহখিনিয়ে দেখিব গতিকে গোটেইখিনি ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে 2000 years later. Right, Samidia, Zabale Fate Palohi. Readers, thank you. Hi. Where's Mom? No more for swap in law. Probably Guinean to be election. Well, listen. I'm gonna. Hey, as he give a video. I didn't want to. Are we am young? So, this is a nice view. Can you go? খালি এইবিলাক বহিবলৈ জেগা নাই আৰু যি টি কেবি আনিছে পিয়াজ চেছ কৰিছে ৰ'দ দিছে ৰাইট আৰু অলপ পিছত পাই যামগৈ চাই থাকিব কেনেকুৱা মজা জেগা মানে এই ডাঙৰ ফ্ৰীখন আহি পেলাই ৰাইজ ভালেই লাগে আৰু এই ব্ৰ তামিলা কওক কিবা এটা কি কম ভাওনা কৰিলে তামোল খাই গোটেই কব আগৰ ব্লগটো দিলা নাই নাই দিয়া সৰি মই অকল ব্লগ বনাওহে আপলোড নকৰোঁ তো ৰাইজ আমি আহি পাই গ'লো এতিয়া মাজুলী এতিয়া ইয়াৰ পৰা আমি যাম ঢকুৱাখানা অভিমুখে দেখিছে নে এনেকুৱা মজা জেগা এই মোহন দা হাই 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 জিন্তু দা এই নমস্কাৰ জিন্তু দা আজি জং জং Tamila, ¿qué le dice? Hi, ¿qué me dices? ¿Cómo le puedes hacer? अरे कहना क्या चाहते हो और लग दे पिছত আমি গৈ পেলাই পাই যামগে চাহ একাপ খাব লাগিব গৈ পেলাই কবাত ৰৈ পেলাই years later. আৰু এয়া অৱশেষত আমি আহি পাই গ'লোহি ঢকুৱাখানা জামুগুৰি অঞ্চল এয়া মিতালী সন্দিকৈ বাইদেউ তেওঁলোকৰ পৰিয়ালৰ ঘৰ মানে ইয়াতে তেওঁলোকে প্ৰথমতে নাটক ভাগ আদৰিব আদৰি পেলাই ঘৰলৈ লৈ যাব নেকি গৃহপ্ৰৱেশ খুৱাব তাৰপিছতে নামঘৰলৈ লৈ যাব আৰু এয়া দেখিছে অকণমান মানে আমাৰ আন্ধাৰেই হৈ গ'ল দূৰ হৈ যায় বাইকত অহা কথা ফেৰীত অহা কথা ন যোৰহাটৰ পৰা ইয়ালৈ গতিকে দেৰি হ'ল কিন্তু বহুত মানুহ ৰৈ আছে দেই ক'ব লাগিব কিন্তু ভকত গায়ন বায়ন নাটক ভাগ আদৰিবলৈ আজি ভাল লাগিব ভাওনা ভাগ কৰি সঁচাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব আপোনালোকে গম পাব আৰু সঁচাকৈ কিন্তু এটা কথা ক'ব লাগিব দেই ভাওনা ভাগ দিবলৈ হ'লে হিয়কি পৰিয়ালটোৱে কিমান শ্ৰদ্ধা ভক্তি কষ্ট ত্যাগৰ পিছতহে ভাওনা ভাগ দিব পাৰে এইটো সঁচা কথা কিন্তু আৰু সেইটো কাৰণে চাগে ভগৱানে মানুহে মানে উইচটো ফুলফিল কৰে দেই
দিব পাৰিনে পাছো দিব পাৰিনে উঠিছো আৰু দেই লাগি থাকা দে ভাগৰি আছে পনী গোটেই 3 ভাগ খাইছে দেই পনী আমাৰ গোটেই 2টা ভাগ ইয়ে গজব বেজতি হ'ব কোনা লাগিছে জিনুদা বহুত টেষ্ট লাগে ভিডিঅ'টো অকণ দীঘল হ'ব লাগিব নাই চাইন ডাউন না 9টা মানত ষ্টাৰ্ট কৰি 9টাত গায়ন বেন চাইন ডাউন হয় বুলি নাগিনা নকলে নকলে ঠাই দিওঁ নি দাদা আপোনালোকে সকলোৱে ভিডিঅ'টো চাব চাবনে চাব ঠিক আছে মানে হেৰি মানে পুৰা জোচ মানে আজি আৰু ৰাইজ আমি আহি পেলাই পাই গ'লোহি ভাওনা ঘৰ এতিয়া বস্তু এটা দেখাম দেই আজি ভাওনাৰ মানুহ চাগে আমি মেকআপ কৰাই নাই আহি চান্স পাইছোহি মানুহ পুৰা ফুলেই হৈ গ'ল ইয়াৰ ৰাইজ চাওক মানুহ মানে আজি কিছু মানুহ হ'ব দেই ভাওনাত এতিয়া আহিলেই আমি মেকআপ চেকআপ কৰাই নাই আৰু ইয়াত দেখিছে মেকআপ কৰিবলৈ ল'বলৈ লৈছিলোঁ মানে তেনেকুৱাতে ভাইটি কেইটামান আহিলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি থোৱা বোলে মুকুন্দা চিনাকি হওঁ তোমাৰ লগত ফটো মাৰোঁ সেইবোলে আহি যোৱা ফটো মাৰোঁ ভালেই লাগে আৰু ফটো চটো মাৰিলে নে কি কৰে ৰাইজ সিহঁতৰ লগত কথা চথা পাতি দিলোঁ ভাল লাগিলে মজা আছিলে পোৱালিকেইটা তাৰপিছত এতিয়া সময় হৈছে মেকআপটো কৰিব লাগিব এতিয়া লাহেকৈ যিহেতু মানুহখিনি আহিলে আপোনালোকক দেখাইছোৱেই বেছি দেৰি হৈ গ'লে মানে টাইমটো দীঘলীয়া হৈ যাব ন ৰাতিপুৱা হাঁহি মুটি মুহূৰ্তটো টাইম যায়গৈ মই দুটা বজাত খাব আহিবি তোৰ না গানটো কথা কিবা ব্লগ আছে নে থেংক ইউ অশেষ ধন্যবাদ গানটো মানে ৰিলিজ কৰিছোঁ হা না বেক কেমেৰা কৰিছ মানে কালি যোৱা ৰাতি গান ৰিলিজ হৈছে সৰ্বসংঘাকৰ বুলি গতিকে গুৰুজনাৰ ভতিমা একাংশ গতিকে সকলোৱে ছাপোৰ্ট কৰি ইয়াৰ মানে চেনেলৰ জৰিয়তে জনাইছোঁ আৰু মই ডেছক্ৰিপশ্যন লিংকটো দিম থেংক ইউ লিংকটো দিবা দেই আপোনাৰ চেনেলটো আছে চেনেল আছে আৰু এতিয়া মেকআপটো কৰি লওঁ আপোনালোকে চাই দিয়ক ভিডিঅ'টো আৰু ইয়াত দেখিছে আমি সাজু হ'লোঁ মুকুটটো পিন্ধিবলৈ বাকী আছে তাৰপিছত সম্পূৰ্ণৰূপে সাজু হ'ম আৰু এইফালে ঋতুৰাজ এইটো আমাৰ পোৱালিটো একদম আজি সত্যবান কৰিব নামটো কৈ দিয়ে কি আছিলে এইটো কল্প ঋতুৰাজ আজি কিমান ভাগৰ লাগিছে কৈ দিয়ক ভাগৰটো যথেষ্ট লাগিছে তথাপিও ভাওনা বুলি কৈ দিলে আকৌ মানে ভাগৰখিনি আচলতে নাইকিয়া হৈছে ভাগৰটো নাইকিয়া হৈ যায় এই ব্ৰ ভাগৰ अरे कहना क्या चाहते हो আজি ইয়াত ড্ৰেছ দিছে আমাৰ অংকুৰদাহঁতে উৎপলহঁতে আৰু মেকআপ কৰিছে আমাৰ কল্পই দেখালোৱে আৰু আজি চাউণ্ড দিছে আমাৰ বুধিনদাহঁতে এয়া বাবাদা বাবা চাউণ্ড এইটো মেইন ডাল বাবা চাউণ্ডৰ ভিডিঅ' পাই যাব চাই থাকক দেৰি হৈ গৈছে সেইপিনে দেখিছে গায়ন বেন গাই সেইখন ভাওনাতে ষ্টাৰ্ট কৰিছে আৰম্ভ কৰিছে চাই থাকক আগতে আহিছে কোনোবা আনিছিলে
আমাৰ শুভম এতিয়া প্ৰৱেশ কৰিবলৈ যাবলৈ ওলাইছে। হয় শুভম। এইজন আমাৰ হিৰো মানে এখেতেও মোৰ চকুত মানে অদ্বিতীয় কৰ্ণজন এইজন আজি কি ৰূপত জমৰ ৰূপত এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে ঢকুৱাখানালৈ আহি পেলাই? ভাল লাগিছে ন? মজা কৰিব লাগিব যাম একদম ভাল লাগিছে। হয় নমিলা ইমান বেজাৰ আৰু এতিয়া আপোনালোকক দেখাম মোৰ লগত কোন আছে। ওৱান অফ দ্য মষ্ট বিউটিফুল হাওৰিয়া। আজি কেনেকুৱা লাগিছে কওক? মানে ইয়াক তোক চাবলৈ মানুহ গৈ থাকে কিমান আজি বহুত বেছি গৰম অশান্তি আৰু এটা কথা ক'ব লাগিব দেই ইয়াৰ মানে এইটো মানে ভাওনা পাতি বহুত ডেডিকেটেড হয়। কালি ইয়াৰ ভাগৰ মানে যোৱাকালি এক্সিডেণ্ট এটা হৈছিলে তাৰপিছত হ'লেও মানে মানুহৰ যিটো মানে আশা আকাংক্ষা থাকে ন তাৰপিছতো যে ই আহিছে বহুত ডাঙৰ কথা। আৰু আচলতে মানে শিল্পী মানুহৰ সেইখিনি মানে বহুত কষ্ট থাকে আপোনালোকে গম পায় ন। মানে আজি মই নিজে চাই পেলাই চিটুৱেশ্যনো গম পাইছোঁ আৰু তাতে হাবিটো চিটুৱেশ্যনটো কিমান এটা টান চলিছে আপোনালোকে গম পায়। গতিকে নিজে ভালকৈ কৰিছে। আৰু এইফালে চৰকাৰাইজ মানুহ কিমান হৈছে আৰু যিসকলে ভাওনা কৰিছে গম পাইছে ন ইমান বেছি মানুহ হ'লে ভাওনা কৰা মানে যিটো মানে মজা হয় ন সেইটো মজাটোৱে বেলেগ হয় আচলতে।
আৰু মানে ৰাইজ আজি চাউণ্ডটোৰ কথা চবেই কৈছে মানে খুব ভাল এটা চাউণ্ড দিছে আৰু কোনে দিছে দেখাই দিছোঁ এজন আছে বুধিন্দাৰ ভাইক বাবা দা কৈ দিয়ক আপোনালোকে চাউণ্ডটোৰ কথা চাউণ্ড মাজুলী বাবা চাউণ্ড আপোনালোকে কণ্টেক্ট নাম্বাৰটো কৈ দিয়ক আপোনাৰ 9954899199 হয় আপোনালোকে যদি কোনোবাই যদি কণ্টেক্ট কৰিব বিচাৰে এখেতক কৰি ল'ব মানে খুব মানে এটা আল্টিমেট চাউণ্ড অঁ মানে মনিটৰত মানে কাৰো একো কোনো প্ৰব্লেমেই নহয় একদম মানে নৰ্মেল ডাইলগ কৈ থাকিলেও মানে একদম আমাৰ মানে যোনে যোনে কৰিছে মানে এইটো চাউণ্ডত আপোনালোকে তলত কমেণ্ট এটা কৰি দি দিব যাতে আপোনালোকৰ কেনেকুৱা ফিল হয় আৰু খুব ধুনীয়া চাউণ্ড সদায় আপোনালোকে এনেকৈ চাউণ্ড দি থাকক আমি আকৌ লগ পাই দিম ন ঠিক আছে তো বাকী ৰাংগা কৈ দিয়ক আজি কেনেকুৱা ভাল নহয় বাকী ৰাইজ এয়া ভাওনা আমাৰ শেষ হ'ল বাৰু মুকুন্দটো বাৰু কৃষ্ণ প্ৰথমতে শেষ হয় আমাৰ অকণমান দেৰিকৈ শেষ হ'ল আৰু ভাল লাগে ইমানত ভাওনা কৰিবলৈ আহিছোঁ আৰু মানে বিশেষকৈ মানুহ কৈছোঁ না ৰাইজ মানে মানুহ তামাম দেখিছে আমাৰ বাচ্চা পাৰ্টি আছে এইবাৰ তো এয়া আৰু ভাওনা বাকী অলপ আছেগৈ মুকুন্দৰ ভিডিঅ' দিব বাৰু কিবা কিবি চাব বাকী মুকুন্দৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু এইবোৰ নালাগে আৰু এয়া দেখিছে ৰাইজ ফাইনেলি আমাৰ ভাওনাখন শেষ হ'ল এয়া খৰমান গাই আছে আৰু আজি আমাৰ এই ভাওনাখনৰ অন্তিম ভাওনাখিনি পালোহি আজি সেই দুজন মোৰ লগতে আছে গতিকে নমস্কাৰ গতিকে ভাল হয় কেনেকুৱা পালে ইয়াৰ মা আছে মা সদায় সুস্বাস্থ্য কামনা কৰিলোঁ গতিকে সকলোৱে আশীৰ্বাদ কৰিব ধন্যবাদ আৰু ৰাইজ এইজনেই মানে আজি যিজন মানে ভাওনাখনে মোৰ লগত প্ৰথম কণ্টেক্ট কৰিছিলে এয়া জিন্তু দা খুব কম দিনৰ চিনাকি আৰু নিজৰ মানে একদম আত্মীয় ককাইদেউৰ নিচিনা হৈ পৰিলে দাদা ভাল লাগিলে একদম বহুত ভাল লাগিলে ভাওনা বিশ্বামতে পালে নে মোক একদম বিশ্বামতে মই মানে নিজকে অলপ গৌৰৱ কৰিছোঁ মানে অজানিতে কিবা কিবি ভুল হ'ব পাৰে নিজৰ ভাইটি ভাইটি ক্ষমা কৰি ধুনীয়া আছে ঠিক আছে আকৌ লগ পাম ধন্যবাদ ভালে থাকক আপুনি দেই আৰু ফাইনেলি মানে কৰি আহি আছোঁ আৰু ইয়াত দেখিছেনে পুৰা একদম পুৰা ঘৰ হৈ গৈছে দেখিছেনে লাহে লাহে দেখিছেনে ভেৰি গুড মৰ্ণিং ভিডিঅ'টো কেতিয়া আপলোড হয় নাজানো বাৰু হয়তো এমাহৰ পিছত আপলোড হ'ব পাৰে যিহেতু ইমানকৈ ব্লগ বনোৱা অভ্যাস নাই বাৰু এতিয়া ৰাগা গৈ আছে কেনেকুৱা মানে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তেনেহ'লে ৰাইজ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি নেক্সট ভিডিঅ' লাগে কমেণ্ট এটা কৰি দিব আৰু এইটো মোৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো দি দিছোঁ যদি বিচাৰে মানে আপোনালোকে তেনেহ'লে ফ'ল' এটা কৰি দিব গতিকে নেক্সট ভিডিঅ'ত লগ পাম ভালে থাকক বাই বাই